পুনৰ জ্বলিছে পাহাৰীয়া জিলা কাৰ্বি আংলং প্ৰতিবাদকাৰী যোৱা বাহনত চলিল বহিৰাগতৰ আক্ৰমণ বহিৰাগতক উচ্ছেদ কৰাৰ দাবীত শান্তিপূৰ্ণ প্ৰতিবাদ কৰিছিল ASDC আৰু কাৰ্বি ছাত্ৰ সন্থাই পুনৰ জ্বলিছে কাৰ্বি আংলং অনিৰ্দিষ্টকালীন কাৰ্বি আংলং বন্ধ ঘোষণাৰ হুংকাৰ ঘটনাৰ অভিকেন্দ্ৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী ঘটনা বৃহস্পতিবাৰৰ বহিৰাজ্যৰ পৰা আহি কাৰ্বি আংলঙৰ ভূমি দখল কৰি থকা বহিৰাগতক উচ্ছেদৰ দাবী শান্তি প্ৰতিবাদ সাব্যস্ত কৰিছিল ASDC আৰু কাৰ্বি ছাত্ৰ সন্থাই প্ৰতিবাদকাৰীসকল প্ৰতিবাদ সাব্যস্ত কৰি ঘৰলৈ উভতি অহাৰ সময়ত ভয়ংকৰ ঘটনা ঘটে গুৰুতৰভাৱে আহত হয় 7জনকৈ প্ৰতিবাদকাৰী ইয়াৰ পিছত উত্তপ্ত হৈ পৰে সমস্ত কাৰ্বি আংলং বৃহস্পতিবাৰৰ নিশাৰ পৰা উত্তপ্ত হৈ বিভিন্ন দল সংগঠনৰ শ প্ৰতিবাদকাৰীয়ে উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম।